কেতিয়াবা পিকনিক গ'লে দীপৰ বিল হৈ যাওঁতে বিলখন দেখা পাইছিলোঁ। ভাবিছিলোঁ ইয়াত নামি চাব পাৰিলে ভাল আছিল, কিন্তু গাড়ীবোৰতো ৰখা নাছিল আৰু মন গ'লেও আমি চাব নোৱাৰোঁ। আজি জানৰ লগত ঘৰৰ পৰাই আহিম বুলি ভাবি থৈছিলোঁ। এয়া চাওকচোন, দীপৰ বিল এখন আকৰ্ষণীয় ঠাই গুৱাহাটীৰ লগতে আছে। বিলটোৰ লগতে ইয়াৰ চাৰিওফালৰ সুন্দৰ দৃশ্যই মানুহক আকৰ্ষণ কৰে। আহিবচোন কেতিয়াবা, কিমান যে ভাল লাগিব। ইয়াৰ দৃশ্যবিলাক চাই মন ভাল লাগি যায়। এয়া চাওকচোন, পানীবোৰ কি ধুনীয়া ৰং হৈ গৈছে। গুৱাহাটীৰ লগতে থকা দীপৰ বিল এক বিশাল জলাভূমি। শুনামতে এই বিলটো পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। 1950 চনৰ এক ভূমিকম্পত গোটেই পাহাৰ তল গৈ বিলৰ সৃষ্টি হৈছিল। 2002 চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়। বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে এইখন বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে। পানীত ঢৌবোৰৰ শব্দবোৰ চাওকচোন, কি ধুনীয়া লাগে। এয়া ইয়াতে মেটেকা বহুতো হৈছে, কাৰণ এতিয়া যিহেতু পানী নাই আৰু শুকান বতৰ, সেয়ে পাৰত খোজকাঢ়িবলৈও ভাল হয়, কিন্তু খোজকাঢ়িলে অলপ তলৰ ফালে চাই সাৱধানে খোজকাঢ়িব লাগে। বিলত মাছো পোৱা যায়। এয়া 2-এজন মানুহ আহিছে, জানে কৈছে ভিডিঅ' বনাই দিব লাগে বোলে। এইটো কি ফুল জানেনে বাৰু? মেটেকা ফুল। এতিয়া বহুত মেটেকা আছে। এয়া ফুলটো ইমান ধুনীয়া ৰং, সেয়েহে মই ভিডিঅ' কৰি ল'লোঁ। চাওকচোন বাৰু, কিমান ভাল লাগে। ইয়াতে নাৱেদি উঠি মাছ মাৰিও থাকে, অৱশ্যে আমি দেখা পোৱা নাই, কিন্তু ৰাস্তা দি গ'লে কেতিয়াবা দেখা পাওঁ মাছ মাৰি থকা। তাক বোলে মই ভিডিঅ' বনাই দিব লাগে, সেয়েহে সি সাজু হৈছে এনেকৈ ভিডিঅ' উঠিব মানে। এয়া তাক মই ভিডিঅ' বনাই দিলোঁ। কেতিয়াবা আহি চাব পাৰে, ইমান ভাল লাগে। আমি তাতে 2 ঘণ্টামান থাকিলোঁ আৰু তাৰপিছত ঘৰলৈ বুলি আহিলোঁ। আহি এয়া চিম্পা, সি অলপমান উৎপাত লগাইছে, তাক বাহিৰত ফুৰাব নিব লাগে। আজিলৈ আহিলোঁ, পুনৰ লগ পাম, বাই বাই।